নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ বহুত ভালে আছে। স্বাগতম জনাইছোঁ আপোনাক নতুন এটা ভিডিঅ'লৈ। সো বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ক'ম, আপোনাৰ যদি APL বা BPL কাৰ্ড আছে, মানে চাউলৰ কাৰ্ড আছে, ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনাৰ যদি এই ৰেচন কাৰ্ডত এতে নাম থাকে, তেনেহ'লে আপুনি ডাইৰেক্ট 12,000কৈ টকা পাব। সো বন্ধুসকল, এই 12,000 টকাটো আপুনি কেনেকৈ পাব, কিহৰ কাৰণে পাব আৰু কিয় পাব, এই সকলোবোৰ কথা এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'ম। সো বন্ধুসকল, অলপমানো ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। সো বন্ধুসকল, চাওক, এতে বহুকেইটা নাম আছে। এতে নাম যদি আপোনাৰো আছে, এই লিষ্টত যদি আপোনাৰো নাম আছে, তেনেহ'লে ডাইৰেক্ট আপুনি 12,000কৈ টকা পাই যাব। ইয়াতে চাওক দিয়া আছে জিপি নেমটো দিয়া আছে, ভিলেজ নেম, ফেমিলি ID, বেনিফিচিয়াৰী নেম, ফাদাৰ নেম, মাদাৰ নেম, কেটেগৰী APL BPL হ'লে হৈ যাব, টেনশ্যন নাই। সো বন্ধুসকল, আৰু এতে নিশ্চয় আপুনি দেখিবলৈ পাইছে চেণ্টাৰ শ্বেয়াৰ। এই চেণ্টাৰ শ্বেয়াৰত এতে দিয়া আছে 10,800 আৰু এতে দিয়া আছে ষ্টেট শ্বেয়াৰ 1200। ঠিক আছে, মানে আপোনাৰ কেন্দ্ৰ চৰকাৰৰ পৰা দিয়া আছে 10,800কৈ আৰু অসম চৰকাৰে দি আছে 1200কৈ টকা। টোটেলে আপোনাৰ 12,000 টকা হৈ যাব। এতে আপুনি নিশ্চয় দেখিবলৈ পাইছে 12,000কৈ টকা প্ৰত্যেক লিষ্টৰ লাষ্টত দিয়া আছে 12,000কৈ টকা। আৰু কিহৰ কাৰণে এই 12,000 টকা পাব আপুনি নিশ্চয় গমেই পাইছে। এতে দিয়া আছে টোটেল টয়লেট কষ্ট, মানে আপোনাৰ লেট্ৰিনৰ কাৰণে এই 12,000 টকা দিয়া হ'ব। সো বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ক'ম, আপোনাৰ নাম এইটো লিষ্টত আছে নে নাই, আপুনি কেনেকৈ চেক কৰিব। ঠিক আছে, সো বন্ধুসকল, ডাইৰেক্ট আপোনাৰ একাউণ্টত এই 12,000 টকা সোমাই যাব। সো বন্ধুসকল, এই লিষ্টত আপোনাৰ নাম আছে নে নাই, কেনেকৈ আপুনি চেক কৰিব, ইয়াৰ কাৰণে আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। সো বন্ধুসকল, পোনপ্ৰথমে আপুনি আপোনাৰ লেপটপ বা মোবাইলত আপুনি যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি ল'ব, ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। আৰু ওপেন কৰাৰ পিছত এতে আপুনি সাৰ্চ কৰি দিব, ভাৰত মিছন বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত চাওক এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। এটা আপুনি তলফালে অলপ স্ক্ৰল কৰি ল'ব। তলফালে স্ক্ৰল কৰিলে আপুনি ইয়াতে নিশ্চয় দেখিবলৈ পাইছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ। ইয়াতে আপুনি এইটো ৱেবছাইট য'ত দেখিবলৈ পাব, সেইটো আপুনি ক্লিক কৰি দিব। ঠিক আছে, ওপৰত দিয়া আছে sbm.gov.in, এইটো ৱেবছাইটত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত সো বন্ধুসকল, ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। চাওক, এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। আপুনি এইটো স্কিপ কৰি দিব। স্কিপ কৰি দি পেলাই আপুনি তলৰ ফালে স্ক্ৰল কৰি ল'ব। স্ক্ৰল কৰিলে আপোনাৰ যদি ক্ৰম ব্ৰাউজাৰটো ডেস্কটপ সাইট নাই, আপুনি ডেস্কটপ সাইট কৰি ল'ব। ডেস্কটপ সাইটটো কেনেকৈ কৰিব, ইয়াতে আপুনি ওপৰত নিশ্চয় 3 ডট দেখিবলৈ পাইছে। এই 3 ডটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে তলৰ ফালে স্ক্ৰল কৰিলে আপুনি ইয়াতে নিশ্চয় দেখিবলৈ পাইছে ডেস্কটপ সাইট। এই ডেস্কটপ সাইটটো অন কৰি দিব। ঠিক আছে, ডেস্কটপ সাইটটো অন কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ ডিটেইলছসমূহ আপোনাৰ সন্মুখত আহি যাব এইদৰে। চাওক, আহি গৈছে। সো বন্ধুসকল, এইটো আপুনি স্কিপ কৰি দিব। স্কিপ কৰি দিয়াৰ লগে লগে ইয়াতে চাওক ভাৰত মিছন আহি গৈছে, বহুকেইটা অপশ্যন আহি গৈছে, টয়লেট ৰিপৰ্টেড। ইয়াতে বহুকেইটা অপশ্যন আপুনি দেখিবলৈ পাইছে। ইয়াতে আপুনি দিয়া আছে A03 স্বচ্ছ ভাৰত মিছন টাৰ্গেট VS। আপুনি এই ওপৰটোত ক্লিক কৰি দিব। ঠিক আছে, এই ওপৰটো ক্লিক কৰি দিব। ওপৰটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। চাওক, ইয়াতে দিয়া আছে সিলেক্ট ষ্টেটটো সিলেক্ট কৰি ল'ব। ষ্টেটটো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয়, বৰপেটা, নগাঁও, যিটো ডিষ্ট্ৰিক্ট হয় আপুনি সেইটো সিলেক্ট কৰি ল'ব। ঠিক আছে, ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ লগে লগে আপোনাৰ এনেকৈ অলপ লোড হ'ব। লোড হোৱাৰ পিছত ইয়াতে আছে সিলেক্ট ব্লক, আপুনি ব্লকটো সিলেক্ট কৰি ল'ব। আপোনাৰ যিটো ব্লক হয় আপুনি সিলেক্ট কৰি ল'ব। ঠিক আছে, লোৱাৰ পিছত আপুনি ইয়াতে তলত নিশ্চয় দেখিবলৈ পাইছে ভিউ ৰিপৰ্ট, এই ভিউ ৰিপৰ্টত ক্লিক কৰি দিব। সো বন্ধুসকল, ভিউ ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। চাওক, ইয়াতে আপোনাৰ ষ্টেট নেমসমূহ আহি গৈছে। আপোনাৰ ইয়াতে যিটো ষ্টেট হয় আপুনি ৰাইট সাইডৰ ফালে স্ক্ৰল কৰিব, কৰি পেলাই এই লাষ্টত যিটো জিৰোৰ আগত যিটো সংখ্যা আছে এই সংখ্যাত ক্লিক কৰি দিব। যেনিবা 2 নম্বৰটো 1875, এইটোত আপুনি ক্লিক কৰি দিব। ঠিক আছে, এইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত সেই লিষ্টখন আহি যাব। চাওক, এটা আহি গৈছে। ইয়াতে চাওক সম্পূৰ্ণ বেনিফিচিয়াৰী নেম আহি গৈছে, বেনিফিচিয়াৰী ফাদাৰ
হাজবেণ্ড নেম, ফাদাৰ নেম যেটোৱে নহওক কিয় এটা আহি গৈছে। কেটেগৰীটো আহি গৈছে BPL APL, সবখিনি বস্তু এটা আহি গৈছে। ঠিক আছে, এটা অহাৰ পিছত আপুনি জুম কৰি ল'ব পাৰে যদি আপোনাৰ দেখাত অসুবিধা হৈছে। ঠিক আছে, ইয়াৰ পিছত আপুনি বেনিফিচিয়াৰী নামসমূহ চাব পাৰে, ফাদাৰ্ছ নেমসমূহ চাব পাৰে। চাই পেলাই মিলাই পেলাই আপুনি ৰাইট সাইডত স্ক্ৰল কৰিলে চাওক এটা দিয়া আছে আপোনাৰ 10,800 টকা চেণ্ট্ৰেল শ্বেয়াৰ আৰু ষ্টেট শ্বেয়াৰটো হ'ল 1200 টকা। টোটেল টয়লেট কষ্ট হ'ল 12,000 টকা। ঠিক আছে, যদি আপোনাৰ এইটো লিষ্টত নাম আছে তেনেহ'লে আপুনি এই 12,000 টকাটো পাই যাব আপোনাৰ ঘৰৰ লেট্ৰিনৰ কাৰণে। ঠিক আছে, আপোনালোকে নিশ্চয় গমেই পাইছে যে অসম চৰকাৰৰ পৰা লেট্ৰিন দি আছে, সেই লেট্ৰিনৰ 12,000 টকা এইটো আপোনাৰ যদি APL BPL কাৰ্ড আছে। ঠিক আছে, সো বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে। যদি ভাল লাগে এটা লাইক কৰি দিব আৰু যদি চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি অন ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' সবতকৈ প্ৰথমত পোৱাৰ কাৰণে অন ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখিব। সো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ এণ্ড জয় আই অসম।